গাইজ ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগছ। তো আপোনালোকৰ মাজলৈ আকৌ উভতি আহিছোঁ যে কথাটো হ'ল কি, যিটো আমি হুলং বোকাভটা অঞ্চলৰ শতবৰ্ষ অনুষ্ঠানটোৰ যিটো কাৰণে আমি ভিডিঅ' বনাই আছিলোঁ, সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ অতি 2 এদিনৰ ভিতৰতে আমি সকলোবিলাক শেষ কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। বেছি হেৰি কৰিব নালাগে। আৰু মোক বহুতে ফোন কৰি আছে যে ভিডিঅ'টো কেতিয়া আহিব। অতি সোনকালে আহি আছে, আপোনালোকে জনাই দিছোঁ যে ভাল খবৰ এইটো অতি সোনকালে আহি আছে। আৰু আজি কথাটো হ'ল কি, যি হুলং বোকাভটা অঞ্চলত যিখন শতবৰ্ষ অনুষ্ঠিত কৰিছে, সেই ভিডিঅ'টোৰ স্মৃতি গ্ৰন্থ উন্মোচনৰ কাৰণে অলপ কিছু কথা জনাই দিবলৈ আমি আপোনালোকক এই ভিডিঅ'টো ভিডিঅ'টো কৰিছোঁ। আৰু অৰ্থাৎ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ যে কথাটো হ'ল কি, এই শতবৰ্ষ অনুষ্ঠানটো হুলং বোকাভটাৰ গাঁৱৰ ৰাইজে কেইখন যুৱ সংঘই মিলি লগ লাগি কৰিছে। তো অৰ্থাৎ সেই কথাটো হ'ল কি যে 3খন যুৱ সংঘই মিলি এই শতবৰ্ষ অনুষ্ঠানটো আয়োজন কৰিছে। তো সেইকেইখনৰ নাম হৈছে বোকাভটাৰ যুৱ সংঘ, বালিজান নৱজাগৃত যুৱ সংঘ আৰু 1 নং ৰতিমপথাৰ যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই শতবৰ্ষ অনুষ্ঠানটো আয়োজন কৰিছে। লগতে শতবৰ্ষ বোকাভটাৰ গাঁও হুলং বোকাভটাৰ গাঁৱৰ শতবৰ্ষ উদযাপন আৰু তাৰিখটো হৈছে 26-27 অক্টোবৰ তাৰিখে। 26 আৰু 27 অক্টোবৰ তাৰিখে এই শতবৰ্ষ অনুষ্ঠানটো আয়োজন কৰিছে। তো এই শতবৰ্ষ অনুষ্ঠানটোতেই 26 তাৰিখে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিব। সেই স্মৃতি গ্ৰন্থ উন্মোচনৰ অলপ কেইটামান ক্লিপ আপোনালোকক দেখাম। আৰু কথাটো হ'ল কি যে এই শতবৰ্ষ উদযাপনৰ সেই অনুষ্ঠানটোতে যে কোনে কৰিছে, কোনে কৰিব উন্মোচন, কোনে বনাইছে, কোনে মিলি বনাইছে, আৰু সেই 26 তাৰিখে সেই শতবৰ্ষত সেই স্মৃতি গ্ৰন্থখন কোনে উন্মোচন কৰিব, সেইটো এই ভিডিঅ'টোতে জানিব। তো চাই থাকক আৰু ছাপোৰ্ট কৰি থাকিব বুলি আশা ৰাখিলোঁ। তো শেষলৈকে ভিডিঅ'টো চাব। হয়, নমস্কাৰ। আমি হুলং বোকাভটাৰ বাসী ৰাইজে 26 আৰু 27 অক্টোবৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হুলং বোকাভটাৰ শতবৰ্ষ উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি এখন স্মৃতি গ্ৰন্থ তাতে উন্মোচন কৰিবৰ কাৰণে, প্ৰকাশ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। স্মৃতি গ্ৰন্থখনৰ হুলঙৰ শতাব্দী নামেৰে নাম ৰখা হৈছে। আৰু এই গ্ৰন্থখিনিৰ কাম কাজ পূৰ্ণগতিত চলি আছে। আৰু এই স্মৃতি গ্ৰন্থখনৰ বাবে আমাৰ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে, পুৰোধা ব্যক্তিসকলে লেখা প্ৰেৰণ কৰিছে। আৰু আমাৰ বিশেষকৈ অসম পৰ্যায়লৈ চাবলৈ গ'লে বিশিষ্ট কবি, অসমৰ বিশিষ্ট যুৱ কবি নীলিম কুমাৰ ডাঙৰীয়া, প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া আৰু আমাৰ বৰেণ্য সাহিত্যিকসকলেও লেখা প্ৰেৰণ কৰিছে। আৰু এইখিনিতে ক'ব লাগিব, গ্ৰন্থখিনি উন্মোচনৰ কাৰণে আমি বিশেষকৈ আমন্ত্ৰণ জনাইছিলোঁ অসম সাহিত্য সভাৰ উপসভাপতি ডক্টৰ গিৰিশচন্দ্ৰ সন্দিকৈ ডাঙৰীয়া। তেখেতে আমাক অৱগত কৰিছে যে, তেখেতে জনাইছে যে উক্ত দিনটোত অসম সাহিত্য সভাৰ এক গুৰুত্বপূৰ্ণ সভা থকাৰ কাৰণে তেখেত অলপ অসুবিধাৰ সন্মুখীন হৈছে। সেইবাবে আমি তেখেতৰ ঠাইত অসমৰ এজন বৰেণ্য ব্যক্তি, দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা সাহিত্যিক ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ ইয়াত আমাৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে আমাৰ গ্ৰন্থখিনি উন্মোচন কৰি দিনটোৰ শ্ৰীপাল কৰি তুলিব বুলি আমি আশা ৰাখিছোঁ।